নিজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো হ'ব চাবোনৰ ওপৰত কিদৰে মই চাবোন বনালোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথমে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিয়া এই চপ বেছটো আনবক্সিং কৰি ল'লোঁ আৰু ইয়াৰ প্ৰাইচটো 269 আছিল 1 কেজি আছিল নেকি তো মই এটা আনবক্সিং কৰি ল'লোঁ দুটা পিস আছে এইটো এটা আৰু এইটো মই ইউজ কৰা এই চপ বেছটো যদি আপোনালোকে ল'ব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম তাত গৈ আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ দি ল'ব পাৰিব গোলাপ ফুলৰ ৰস আৰু হালধি মই গোলাপ ফুলৰ ৰস আৰু হালধি দুটা মিক্স কৰি বনাম এতিয়া মই ইয়াত গ্লিচাৰিন এড কৰিম গ্লিচাৰিন এড কৰাৰ পাছত ভালদৰে মিশ্ৰণখিনি মিক্স কৰি ল'ম ইয়াৰ পৰিমাণটো এতিয়া কিমান ল'ব লাগিব মই সেইটো ভালদৰে সঠিককৈ নাজানো কিন্তু মই আন্দাজত এতিয়া দিম ইয়াৰ আধাটো নহয় তাতকৈ অলপমান কমকৈ কাটিম কাৰণ মোৰ পৰিমাণটো কম আছে মোৰ ইনগ্ৰেডিয়েণ্টখিনি কম আছে চ' মই ইয়াত কাটিম চ' মই এইখিনি ল'লোঁ এই টুকুৰাডোখৰ মই থৈ দিম কাৰণ অলপ বেছি লাগিছে আশা কৰোঁ যাতে চাবোনডোখৰ টান হয় মানে পৰিমাণটো যদি কম বেছি হয় তেতিয়া মানে চাবোনডোখৰ ঢিলা হৈ যায় সমান হ'ব লাগে দুইটা তেতিয়াহে মানে চাবোনটো টান হ'ব মই ভাবিছোঁ মানে আশা কৰিছোঁ যাতে টান হ'লেও হয় আৰু সমান হ'লেও হয় পৰিমাণটো মই এতিয়া এইডোখৰ থৈ দিম এই ষ্টেপটো সকলোৱে জানেই ডাবল বইল মেথড এনেদৰে মই লৈ লৈছোঁ তাৰ তলত আৰু এটা বাচন লৈ লৈছোঁ কিন্তু মই কি কৰিলোঁ মোৰ ফ্লেমটো অকণমান কম কৰি থলোঁ সেইকাৰণে পটককৈ মানে মেল্ট হোৱা নাই আপোনালোকে অলপ ফ্লেমটো বঢ়াই ল'ব তেতিয়া অলপ সোনকালে মেল্ট হ'ব আৰু মোৰ শেষৰটো ৰিজাল্ট চাবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব লাগিব তেতিয়া গম পাব মোৰ চাবোন কেনেকুৱা বনিলে চ' শেষৰলৈকে চাই থাকক চব বেছখিনি এতিয়া মেল্ট হৈ গ'ল এতিয়া এইখিনি মেল্ট হোৱাৰ পাছত মই মোৰ ইনগ্ৰেডিয়েণ্টখিনি মই ইয়াত দি দিম আৰু দিয়াৰ পাছত এতিয়া ভালদৰে এইখিনিক মিক্স কৰি ল'ম ইয়াৰ ফেনবোৰ দেখিছে নহয় ফেনবোৰ থাকিলে বৰ দেখিবলৈ ভাল নালাগে সেইকাৰণে ওপৰে ওপৰে মই ফেনবোৰ আঁতৰাই দিছোঁ ফেনবোৰ ওলাই থাকে যে চাইডৰ পৰা এনেকৈ উলিয়াই এয়া এতিয়া হৈ গৈছে মই এতিয়া গেছটো নমাই দিম তাৰপিছত অলপমান ঠাণ্ডা হ'বলৈ দিম অলপমান বেছিও নহয় এয়া হৈ গৈছে ইয়াৰ ফেনখিনি মই চেষ্টা কৰিম যাতে অলপো মানে ফেন নাথাকে প্ৰায়খিনি ফেনে মই এতিয়া আঁতৰাই দিলোঁ আৰু এতিয়া বাকী প্ৰচেছখিনি কৰোঁ প্লাষ্টিকৰ এই গ্লাছটোত মই ভালদৰে নাৰিকল তেল চাৰিওফালে সানি লৈছোঁ যাতে চাবোনডোখৰ পটককৈ ওলাই যায় এক ঘণ্টাৰ পাছত এতিয়া মই চাওঁ এয়া টান হ'লনে টান হৈ গৈছে
এতিয়া চাম খুলি পিনি আৰু এয়া দেখিছে ফেনখিনি মই উলিয়াই দিলোঁ কাৰণে ইয়াত বেছিকৈ ইয়াত ফেন এতিয়া নাই মিউজিক ধুনীয়া হৈ গ'ল টান হৈছে পুৰা এতিয়া মই কাটিম জমনি কথা এইটো হ'ল মই কাটোতে মানে অলপ বেকাকৈ কাটি পালোঁ দেখিছেনে কিন্তু চাবোনডোখৰ একদম পুৰা টান হৈছে ভাল হৈছে দেই এতিয়া ঘঁহি চাম ফেন ওলাই নে নোলাই চাম চাওক ফেন ওলাইছে বহুত ধুনীয়া গোন্ধাইছে কাৰণ হালধি গোন্ধটোতো ধুনীয়া গোন্ধায় আৰু তাতে গোলাপ ফুল এয়া চাবোন এতিয়া ৰেডি হৈ গ'ল গাত ধুবলৈ আৰু মই মানে শিকি গ'লোঁ মানে ভাবিছিলোঁ প্ৰথমতে বনাওঁতে অলপমান কিবা প্ৰচেছটো মানে অকণমান ভুল হ'ব নেকি বা চাবোনডোখৰ ঢিলা হৈ যাব নেকি কিন্তু পৰিমাণটো পূৰা ধুনীয়া হৈছে মানে সেইকাৰণে চাবোনডোখৰ পূৰা টাইট হৈছে একদম নেক্সট ভিডিঅ' দিম যেতিয়া একদম মোৰ মানে চাবোনৰ সেই চিলিকনৰ যিটো কেছ অৰ্ডাৰ দিছোঁ সেইটো আহিব তেতিয়া চাবোনবোৰ দেখিবলৈ ধুনীয়া ধুনীয়া লাগিব এতিয়া অলপমান দেখিবলৈ বেয়া লাগিছে কাৰণ এই গ্লাছটোত বনাইছিলোঁ যিহেতু এই গ্লাছটোত আৰু এইবোৰ দেখিছেনে এইবোৰ বেলেগ বুলি নাভাবিব এইবোৰতো চব আমাৰ হেৰি মৌ জোলৰ বটল হয় এইবোৰ লাগিলে জনাব দেখিছেনে ধেৰ আছে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ পুনৰ নতুন ভিডিঅ' এটা লৈ আহিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থকাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ আৰু আগলৈ যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকে মৰম আৰু আশীৰ্বাদ দি থাকে চ' আজিলৈ সামৰিছোঁ বাই বাই